হেল্ল' ফ্ৰেণ্ডছ, মই আজি যাম এতিয়া ফ্লিপকাৰ্টৰ এটা প্ৰডাক্ট ৰিটাৰ্ণ কৰিবলৈ, মানে ৰিপ্লেচ কৰিবলৈ। বলক আমি যাওঁ। আপোনালোকে চাগে ভাবিছে যে ফ্লিপকাৰ্ট বা অনলাইন শ্বপিং কৰিলে যে ঘৰত আহিব লাগে হোম ডেলিভাৰী। ভাবিছে চাগে মই ক'ত গৈ আছোঁ। তাৰমানে আমাৰ ঘৰটো অকণ পাহাৰত, তেওঁলোকে তললৈ মাতিছে, চ' মই গৈ আছোঁ। চেক কৰি আছে মানুহজন যে চব বস্তু আছেনে, কেনেকুৱা কি কৰি বেয়া কৰি দিছে নেকি। ইয়াৰ ৰিপ্লেচমেণ্ট কৰি আনিলোঁ, মানে এক্সচেঞ্জ কৰি কেনে। এতিয়া পাহাৰত গুচি আছোঁ, ঘৰটোৰ ওপৰতে। ভাগৰ লাগিলে। ঘৰত আহি পালোঁ, অকণমান ৰেষ্ট লওঁ, তাৰপিছত দেখুৱাই আছোঁ কি বস্তু আনিছোঁ মই এক্সচেঞ্জ কৰি কিনে। এতিয়া ৰেষ্ট লোৱা হ'ল, এতিয়া মই দেখাম কি আছে কি নাই ইয়াতে। চাওক, আপোনালোকে অকণমান দেখিছেই চাগে মই ৰিপ্লেচ কৰোঁতে মানুহজন চেক কৰি আছিলে। আহক ভালকৈ দেখুৱাই এবাৰ। ইমান যে টাইট, কি ক'ম আৰু। জয় বজৰংবলী। এয়া হৈছে বিল বা ৰচিদ। আৰু এখন ৰচিদ। ইয়াতে আছে জোতা। এয়া জেন্টছৰ হয়, মোৰ নহয়, মানে আমাৰে হয় বাট মোৰ নহয়। লটৰ হয়, আটলাণ্টা নিউ ষ্টাইলৰ অলিভ গ্ৰীণ। ইয়াতে চাব পাৰে লিখা আছে ইয়াতে লট, লগতে প্ৰাইচ টেগত 2000 লিখা আছে, চাব পাৰে। ইয়াৰ দামটো 2000 লিখা আছে, বাট অফাৰত আমি 799তে পাইছোঁ, কমতে পাইছোঁ। আমি অৰ্ডাৰ কৰাটো এক্সেছ কৰোৱাইছিলে, চ' মই ৰিপ্লেচমেণ্ট কৰি আনিছোঁ। এইটো ডাঙৰ হয় এক চাইজ। চ' ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে? ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটি দবাবলৈ নাপাহৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।